ডাঙৰ খবৰ লৈছে কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ বাবে এটা বৃহৎ ঘোষণা কৰিছে। যিসকল লোকৰ ঘৰ বানপানীৰ ফলত সম্পূৰ্ণৰূপে ধ্বংস হৈছিলে তেওঁলোকক চৰকাৰে ৯৫,০০০ টকা প্ৰদান কৰিব। কেতিয়া আৰু কিদৰে এই টকা লাভ কৰিব তাৰ তথ্য জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পাৰ্চনেল টাইমত আমি জনাইছো এটা ডাঙৰ খবৰ। বানত ক্ষতিগ্ৰস্তক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তত এটা ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এটা বৃহৎ ঘোষণা কৰা হৈছে। বানত সম্পূৰ্ণৰূপে ঘৰ ধ্বংস, যিসকল লোকৰ ঘৰ ধ্বংস হৈছিলে, বাসগৃহ ধ্বংস হৈছিলে, সেই লোকসকলে ৯৫,০০০ টকা লাভ কৰিব। ১৫ জুলাইৰ ভিতৰত এই সম্পূৰ্ণ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া চৰকাৰে সম্পূৰ্ণ কৰিব। বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক এই সাহায্য প্ৰদান কৰা হ'ব। বিশেষকৈ যাৰ ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে তেওঁলোকক ৯৫,০০০ টকা দিয়া হ'ব। আনহাতে আংশিকভাৱে যিসকলৰ ঘৰ ক্ষতিগ্ৰস্ত হৈছে তেওঁলোককো সাহায্য দিব চৰকাৰ। পূজাৰী আজি মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰিছে। বানপীড়িতসকলক ৩,৮০০ টকাৰ সাহায্য চৰকাৰে প্ৰদান কৰিব আৰু সেই কথাও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে। মন্তব্য আছে, মন্তব্য আমি আপোনালোকক দেখুৱাই। আজি মূলতঃ বানপানীৰ কথাখিনি চাবৰ বাবে মই আহিলো। ইতিমধ্যে হোজাই জিলাৰ প্ৰায় ১৮,০০০ পৰিয়ালক ৩,৮০০ টকাকৈ আমি এককালীন সাহায্য দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। অহা ১৫ তাৰিখৰ ভিতৰত ফুল্লি ডেমেজ যি হাউচ আছে আৰু পাৰ্চিয়েলি যি ডেমেজ হাউচ আছে তাৰ সমীক্ষা চলি আছে। তাৰ ওপৰত ভিত্তি কৰি যিসকলৰ হাউচ বা ঘৰ বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে বা ফুল্লি ডেমেজ হৈছে তেওঁলোকক আমি ৯৫,০০০ ৰুপিজকৈ দিয়াৰ আমি ব্যৱস্থা কৰিম। যিখিনি ক্ষতিগ্ৰস্ত হৈছে ঘৰ তাৰ ৯০,০০০ টকাটো দিয়া ৯৫,০০০ ৰুপিজকৈ ক্ষতিগ্ৰস্তক দিয়া নহয়, যাৰ ফুল্লি ডেমেজ হৈছে, সম্পূৰ্ণ বা চিভিয়াৰলি, মানে ঘৰটোত সোমাব পৰা অৱস্থাত নাই। আৰু পাৰ্চিয়েলি ডেমেজে ইমান নাপায়, তেওঁলোকে কিবা এটা পাব। আজি মূলতঃ বানপানীৰ কথাখিনি চাবৰ বাবে মই আহিলোঁ। ইতিমধ্যে হোজাই জিলাৰ প্ৰায় ১৮,০০০ পৰিয়ালক ৩,৮০০ টকাকৈ আমি এককালীন সাহায্য দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। অহা ১৫ তাৰিখৰ ভিতৰত ফুল্লি ডেমেজ যি হাউচ আছে আৰু পাৰ্চিয়েলি যি ডেমেজ হাউচ আছে তাৰ সমীক্ষা চলি আছে। তাৰ ওপৰত ভিত্তি কৰি যিসকলৰ হাউচ বা ঘৰ বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে বা ফুল্লি ডেমেজ হৈছে তেওঁলোকক আমি ৯৫,০০০ ৰুপিজকৈ দিয়াৰ আমি ব্যৱস্থা কৰিম।